हेलो नमस्कार गाइस माने मोर हम राइस मैं गुलजार চাই আছে আপোনালোক গুলজাৰ ফ্ৰম আসাম ব্লগ আজি গৈ আছো মানে নগাঁও জিলাৰ কন্দলি মৌজাৰ অন্তৰ্গত ৰাঙলো অঞ্চলত বৰ্তমান গৰুৰ ওপৰত বিভিন্ন ধৰণৰ বেমাৰৰ দেখা দিছে হেহে মই জিলা প্ৰশাসনে পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনালো যাতে বৰ্তমান গোমাংসৰ পৰা অকন বিৰত থাকে কাৰণ গৰুৰ ওপৰত যি ভয়ংকৰ বেমাৰ আহিছে এই বেমাৰটো যদি মানৱ জাতিলৈ বিয়পি যায় মানৱ জাতিটো ধ্বংস হৈ যাব পাৰে যেটো বেমাৰ হৈছে নেকি করোনাতকৈ ভয়ঙ্কর বেমার গরুর উপর বর্তমান চলি আছে গাঁৱে বয়ে শহর অঞ্চলত সহপতেই এই গরুর তেনেকুৱা বেমার হয়ে আছে কি বেমার হয়েছে মই দেখুৱাম আপোনালোকক যাতে মানুহে অকন সতর্ক হৈ থাকে সেই কারণে মই সরকার প্রশাসনক অনুরোধ জনাইছো সরকার প্রশাসনে যাতে এই বস্তুটোত অকন গুরুত্ব দিয়ে আৰু পুলিশ প্রশাসনে যাতে অকন গুরুত্ব দিয়ে আৰু আমাৰ ৰাইজেও যাতে অকন সতর্ক হয় জীৱ জন্তুৰ পৰা মানৱ জাতিলৈ বিয়পিব পাৰে এই বেমাৰটো বাকে যদি এই বেমাৰটো মানৱ জাতিলৈ বিয়পি যায় মানৱ জাতিৰ ধ্বংস হৈ যাব কাৰণ এই বেমাৰটো করোনাতকৈ ভয়ঙ্কর বেমাৰ এটো যিমানে পাৰে শেয়ার কৰি দিব কাৰণ গোমাংসৰ ওপৰত যি বৰ্তমান যি ভয়ঙ্কর বেমাৰ আহিছে এই বেমাৰৰ পৰা যাতে মানুহে বিৰত থাকে এটো যিমানে পাৰে শেয়ার কৰিব যাতে সকলো ৰাইজ এই গোমাংসৰ পৰা সতৰ্ক হৈ থাকে অকন বিৰত থাকে মানে আৰু যোনে ফেসবুকত চাই আছে ফলো কৰি দিব আৰু যোনে ইউটিউবত চাই আছে সাবস্ক্রাইব কৰি দিব আৰু ভিডিওটো পাৰে যদি যিমানে পাৰে শেয়ার কৰি দিব আমি এতিয়া গৈ আছো গৈ পেলাই আপোনালোকক দেখুৱাইছো গৰুৰ ওপৰত যে কেনেকুৱা ভয়ঙ্কৰ বেমাৰ আহিছে আপোনালোকে নিজে চাই লওক আমাৰ স্বাস্থ্যৰ বিকাশ আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ হকে আমি ঘৰৰ চাৰিবেৰৰ মাজত বিভিন্ন জীৱ-জন্তু পালন কৰো তেনেদৰে উৎপন্ন হোৱা মাংস কণী গাখীৰ যোগেৰে আমাৰ দৈনিক প্ৰয়োজন হোৱা মাংসৰ প্ৰটিন স্নেহ পদাৰ্থৰ অভাৱ পূৰণ কৰো গতিকে খাদ্যৰ বাবেই হোক অথবা আইন কাৰণতেই হোক সময়ে সময়ে আমি এই প্ৰাণীবোৰৰ সংস্পৰ্শত আহো ঘৰত কোনো পোহনীয়া জীৱ-জন্তু নাথাকিলেও কিন্তু ঘৰৰ বাহিৰত জীৱ-জন্তুৰ সংস্পৰ্শত আহিবলৈ সুবিধা থাকে মানৱ জাতিৰ লগত জীৱ-জন্তুৰ সহস্ৰবান অতীতৰ পৰাই চলি আহিছে জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ বহু ধৰণৰ ৰোগৰ আমাৰ জ্ঞাতে অজ্ঞাতে সংচিত হৈ আছে ইয়াকে কোৱা হয় জনচিছ অৰ্থাৎ এনে কিছুমান ৰোগ যিবোৰ ৰোগ পশু পক্ষীৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হ'ব পাৰে এয়া মই গৰুৰ গৃহস্থৰ ওচৰত আহিছো তেওঁৰ পৰা মই জানিব বিচাৰিম যে কেতিয়াৰ পৰা আৰু কেনেকৈ হৈছে আৰু মানে কিমান টকা পইচা গৈছে তেখেতৰ মুখেৰে মই নিজে শুনিব বিচাৰো এই বেমাৰটো যে কেতিয়াৰ পৰা আৰম্ভ হৈছে এই বেমাৰটো গুৰুজনীক মানে ৰোজাৰ মানে 5টা যাওঁতে বেমাৰটো হৈছে মানে 1.5 মাহ হৈছে আৰু 1.5 মাহ মান হৈছে মানে যাওঁতে হৈছে পিছত বাদে চিকিৎসা কৰাইছিল নাই মানে চিকিৎসা কৰিছিলো পিছত মানে মই ভাবিছো এটো লেংৰা পিছত লেংৰা হৈছে লেংৰা হোৱা যোৱাৰ পিছত মানুহে কৈছে কি বলা লটছত দিলে বলা ভাল হ'ব দিছো 3-4 দিন গুছি গ'ল ভাল নহয় আকৌ বাদে কবিৰাজ আনিছো কবিৰাজ আনি ঝাৰা ফুৰা কৰিছো ভাল নহল পিছত বাদে চেংমাৰা ৰচিজুল ডক্টৰক আনিছো আনাৰ পিছত 9টা বেজি দিছে আৰু 2টা মলম দিছে আৰু 4টা টেবলেট দিছে দিয়াৰ পিছত বাদে সব মিলাই মোক মানে 1600 টকা মানে বিল হৈছে পিছত মই 1600 টকা দিয়াৰ পিছত মানে গুৰুজনী অকমান ভাল পথত আহিছে আহাৰ পিছত বাদে মই বজাৰ পৰা গৈ কৰ্পুল আৰু এবিলাক পিনাল আৰু এই মলম এবিলাক আনি মানে গৰুক মানে ট্ৰিটমেন্ট মই নিজে ঘৰতে মানে কৰি আছো যিখিনি কৰিব লাগে এতিয়া মানে গৰুটো গা পানী খাবলৈ ধৰিছে আৰু অকমান ভাল পথত আহিছে না এনে খৰচ পাতিটো কিমান টকা মান গৈছে না খৰচ পাতি মানে সব হিসাব কৰিলে মানে 2000 মান টকা গৈছে আৰু টোটেল আৰু এনে আৰু তো চিকিৎসা কৰাব লাগিব আৰু চিকিৎসা কৰিব লাগিব পিছত কি হয় টকা পইচা হাতত আছে না নাই এতিয়া টকা পইচা তো হাতত না যিকিটা আছিল কিটা তো টকা পইচা শেষে এতিয়া ধৰক মানে এতিয়া যিখিনি মানে কৰিব লাগে কৰিছো এতিয়া ব্যৱস্থা কৰি পইচা পাতি উলাই আকৌ চিকিৎসা কৰিম গৰুজনী এতিয়া মানুহক এনেকুৱা বেমাৰ হয় তো আৰু বেলেগ গৰুৰ বেমাৰ হৈছে না গাঁৱত হৈছে বহুত মানুহ এনেকুৱা আছে আৰু এনেকুৱা আৰু আছে আৰু এইবিলাক গৰু যে যদি মানুহে খায় তেনেকুৱা বেমাৰ যদি আকৌ মানুহৰ হয় এইবিলাক গৰু যেতিয়া বেমাৰ হৈছে মানুহে এইবিলাক গৰু মাংস খোৱা বনে কৰি দিলে বন কৰি দিলে বন কৰি দিলে ৰাইজে দেখিছো খাই থাকে না ৰাইজে এতিয়া মানে যিবিলাক ভাল গৰু কাটে সেইবিলাক মাংস আনি খা এটো যিমানে পাৰে শেয়ার কৰি দিব কাৰণ গোমাংসৰ ওপৰত যি বৰ্তমান যি ভয়ঙ্কৰ বেমাৰ আহিছে এই বেমাৰৰ পৰা যাতে মানুহে বিৰত থাকে এই কাৰণে যিমানে পাৰে শেয়ার কৰি দিব যাতে যোনে নাজানে তে সতৰ্ক হৈ যায় যিমানে পাৰে শেয়ার কৰি দিব এই ভিডিওটো আৰু যোনে ফেসবুকত চাই আছে ফলো কৰি দিব আৰু যোনে ইউটিউবত চাই আছে সাবস্ক্রাইব কৰি দিব আৰু ভিডিওটো পাৰে যদি যিমানে পাৰে শেয়ার কৰি দিব